বন্ধুসকল আপোনালোকে ঘৰতে বহি ইনকাম কৰাৰ কথা ভাবিছে নেকি নতুবা কিবা এক্সট্ৰা ইনকাম কৰাৰ কথা যদি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ দৰকাৰী কাৰণ মই আজি আপোনালোকক জনাম এনেকুৱা এবিধ মোবাইল এপৰ বিষয়ে যি এপ ব্যৱহাৰ কৰি আপোনালোকে ডেইলি 500 পৰা 1000 টকালৈকে উপাৰ্জন কৰিব পাৰিব বন্ধুসকল আপোনালোকে টিকটক ফেচবুক হোৱাটছআপ ডেইলি ইউজ কৰি টাইম স্পেন্ড কৰি থাকে কিন্তু তাৰ পৰা জানো আপোনালোকে কিবা ইনকাম কৰিব পাৰিছে নিশ্চয় নাই আজি মই আপোনালোকক যেটো এপৰ বিষয়ে ক'বলৈ ওলাইছো এই এপটো ভিডিঅ' চাই হোৱাটছআপত ষ্টেটাছ শেয়াৰ কৰি নতুবা নিউজ ৰিডিং কৰি দৈনিক উপাৰ্জন কৰিব পাৰিব গতিকে বন্ধুসকল হাতহাপতি বহি নাথাকি এই এপ ব্যৱহাৰ কৰক আৰু ডেইলি পকেট খৰচ উলিয়াই লওক নমস্কাৰ বন্ধুসকল মই বনজিতে আপোনালোকক স্বাগতম জনাইছো আসাম ৱেব ইউটিউব চেনেললৈ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু অনুৰোধ আপোনালোকে প্লিজ মোৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে নটিফিকেশ্যন বেলটো দবাই অল কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো লাইক আৰু শেয়াৰ নিশ্চয় কৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আজি মই যেটো এপৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছো এই এপটোৰ নাম হ'ল ভিক্লিপ আৰু এই ভিক্লিপ এপটো ব্যৱহাৰ কৰিয়ে আপোনালোকে দৈনিক 500 পৰা 1000 টকালৈকে উপাৰ্জন কৰিব পাৰিব কিন্তু কেনেকৈ ভিডিঅ'টো শেষলৈ চাই থাকক মই আপোনালোকক জনাম এই এপটো ব্যৱহাৰ কৰি ইনকাম কৰা টিপছসমূহ আৰু এই এপটো প্ৰথমতে আপোনালোকৰ মোবাইলত ইনষ্টল কৰি লওক এই এপটোৰ ডাউনলোড লিংকটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব লগতে মই দিয়া ডাউনলোড লিংকটোৰ পৰা আপোনালোকে ডাউনলোড কৰি এক্সট্ৰা 50 টকা আপোনালোকৰ ভিক্লিপ একাউণ্টত লাভ কৰিব পাৰিব মই এপটো আপোনালোকক ওপেন কৰি এতিয়া দেখুৱাই দিছো এপটো ওপেন হোৱাৰ লগে লগে ইয়াতে ল্যাঙ্গুৱেজ আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াতে কন্টেন্ট ল্যাঙ্গুৱেজ আপোনালোকে যিকোনো সিলেক্ট কৰিব পাৰে ইয়াতে হিন্দী আছে বাংলা মাৰাঠী আৰু অসমীয়াটো আছে ইয়াতে আপোনালোকে কন্টেন্ট ল্যাঙ্গুৱেজটো সিলেক্ট কৰিব লাগিব আৰু মই ইয়াতে প্ৰথমতে অসমীয়া ল্যাঙ্গুৱেজটো ইয়াতে সিলেক্ট কৰি দিছো প্ৰথমতে ইয়াতে দেখা পাইছে 100 টকা জিগাৰ সুযোগ আহিছে এই 100 টকা জিকিবলৈ আপোনালোকে তলত থকা 1000 কইনৰ এই লিংকটোত আপোনালোকে ক্লিক কৰিব লাগিব আৰু এই লিংকটো ক্লিক কৰিলে এটা ইন্ট্ৰডাকচন ভিডিঅ' প্লে হ'ব আৰু এই ভিডিঅ'টো প্লে কৰি আপোনালোকে প্ৰথমতে 10 টকা ইয়াতে লাভ কৰিব মই ইয়াতে ভিডিঅ'টো প্লে কৰি দেখুৱা নাই কাৰণ কপিৰাইট ষ্ট্ৰাইক আহি যাব পাৰে মই ভিডিঅ'টো ইয়াতে স্কিপ কৰি দেখাইছো সো এই ভিডিঅ'টো কমপ্লিট কৰি চোৱাৰ পিছত আপোনালোকে ইয়াতে 10 টকা জিকিব ইয়াতে 1000 কইন আপোনালোকে জিকিছে আৰু এই কইনটো আপোনালোকৰ ইয়াতে ওপৰত দেখিছে মাই কইন বুলি ইয়াতে এটা অপচন দেখিছে এই মাই কইনত ইয়াতে এড হ'ব আৰু এটা ৰিফ্ৰেশ কৰি দিলে এইটো আপোনালোকে দেখাব এতিয়া এই 10 টকা ইয়াতে এড হৈ গ'ল আৰু আপোনালোকক জনাও যে ইয়াতে 100 কইনৰ ভ্যালু হ'ল 1 টকা আৰু ইয়াতে আপোনালোকে যিমান কইন এটা কালেকচন কৰিব সেই কইনসমূহ আপোনালোকৰ পইচালৈ কনভাৰ্ট হৈ যাব আৰু এই পইচা আপোনালোকে পেটিএমৰ যোগেদি উইথড্ৰ কৰিব পাৰিব ইয়াৰ উইথড্ৰ প্ৰচেছটো মই আপোনালোকক অলপ পিছত জনাই দিম তাৰ আগতে ইয়াতে আৰ্নিং প্ৰচেছটো মই আপোনালোকক জনাই দিছো প্ৰথমতে আপোনালোকে এই এপটো লগইন কৰি ল'ব ইয়াতে তলত দেখা পাইছে মি বুলি অপচন এয়া মিট গৈ কিনে আপোনালোকে ইয়াতে লগইন কৰি ল'ব আৰু ইয়াতে লগইন কৰিবৰ কাৰণে ইয়াতে দুটা প্ৰচেছ আছে আপোনালোকে হয় ফেচবুকৰ জৰিয়তে নতুবা জিমেইলৰ জৰিয়তে ইয়াতে লগইন কৰিব লাগিব আৰু যেতিয়া আপোনালোকে জিমেইলৰ জৰিয়তে ইয়াতে লগইন কৰিব ইয়াতে 20 টা কইন আপোনালোকে ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব তাৰ পিছত ইয়াতে মই জনাই দিছো প্ৰথমতে এটা হোম এই হোমত আপোনালোকে ইয়াতে সদায় ঘটি থকা ঘটনাবোৰ ইয়াতে আপোনালোকে জানিব পাৰিব আৰু নতুবা ইয়াতে হোৱাটছআপ ষ্টেটাছ আদি সকলোবোৰ ইয়াতে ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰি ইয়াৰ পৰা শেয়াৰ কৰিব শেয়াৰ কৰিলে ইয়াৰ পৰাও আপোনালোকে ইনকাম কৰিব পাৰিব সো মই ইয়াতে দেখুৱাই দিয়া নাই সো ইয়াতে 1000 কইন জিকিবৰ কাৰণে এই ভিডিঅ' মই চাব লাগিব আৰু সাইডত ইয়াতে দেখা পাইছে এটা ৰুপি সিম্বল এই সিম্বলটো যেতিয়া সাইডত থকা তো অৰেঞ্জ কালাৰটো কমপ্লিট হ'ব তেতিয়া আপোনালোকে ইয়াৰ পৰা 1000 টা কইন জিকিব পাৰিব সো মই ইয়াতে প্লে কৰি দেখুৱা নাই তাৰ পিছত ইয়াতে দেখা পাইছে তলত টাস্ক বুলি ইয়াতে অপচন আছে এই টাস্কত গৈ আপোনালোকে ডেইলি ইয়াৰ পৰা ইনকাম কৰিব পাৰিব প্ৰথমতে নিউ ইউজাৰ বোনাছ ইয়াতে আছে ওয়াটচ টিপ ভিডিঅ' ইয়াতে 10 টকা অলৰেডি মোৰ একাউণ্টত জমা হৈ গ'ল তাৰ পিছত ফাৰ্ষ্ট ইনভাইট বোনাছ ইয়াতে 50 টকা আছে আপুনি যদি আপোনাৰ ফ্ৰেণ্ডছ নতুবা আপোনাৰ আত্মীয় কোনোবাক ইয়াতে ইনভাইট কৰে তেতিয়াহ'লে আপোনালোকে 50 টকা ইয়াৰ পৰা জিকিব তাৰ পিছত ইয়াতে যদি 5 মিনিটৰ কাৰণে ইয়াতে হোমত গৈ কিনে ষ্টেটাছ চাই
ভিডিঅ' চাই তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা 10 টকা জিকিব। তাৰপিছত ইয়াতে দেখিছে ক্ৰিয়েট মেজিক ভিডিঅ' আৰু ইয়াতে আপোনালোকে ভিডিঅ' বনায়ো আপোনালোকে ইয়াৰ পৰা ইনকাম কৰিব পাৰিব। ইয়াতে 10 টকা প্ৰথমতে ইনকাম কৰিব পাৰিব। তাৰপিছত ইয়াতে আছে নিউ ইউজাৰ ৰিৱাৰ্ড, ইয়াতে 20 টকা অলৰেডি মোৰ একাউণ্টত জমা হৈ গৈছে। তাৰপিছত ইয়াতে ডেইলি টাস্ক থাকিব। এই টাস্কসমূহ হ'ল ইনভাইট ফ্ৰেণ্ডছ, ইয়াতে যেতিয়া আপোনাৰ ফ্ৰেণ্ডক ইনভাইট কৰিব তেতিয়া 10 টকা পাব। তাৰপিছত লাকি উইন আছে, ইয়াতে 10,000 টকা কইন ইয়াতে আপোনালোকে লাভ কৰিব। তাৰপিছত ৰিৱাৰ্ড ভিডিঅ', ইয়াতে আপোনালোকে এডসমূহ চাই কিনে ইয়াৰ পৰা কইনসমূহ কালেক্ট কৰিব পাৰিব। তাৰপিছত আছে পষ্ট এণ্ড শ্বেয়াৰ ষ্টেটাছ, ইয়াতে 30টা কইন পাব। তাৰপিছত এনজয় ষ্টেটাছ, এনজয় ভিডিঅ', শ্বেয়াৰ ষ্টেটাছ, প্লে কুইজ, ক্ৰিয়েট মেজিক ষ্টেটাছ, ৰিড পোষ্ট ষ্টেটাছ। এই ডেইলি টাস্কসমূহ আপোনালোকে কমপ্লিট কৰি কইনছ কালেক্ট কৰিব লাগিব আৰু এই কইনছসমূহ আপোনালোকৰ পইচালৈ কনভাৰ্ট হ'ব। তাৰপিছত ইয়াতে আপোনালোকে দেখিছে ডেইলি যেতিয়া আপোনালোকে লগ ইন কৰিব এতিয়া 7 দিনৰ কাৰণে 20টাকৈ কইন ইয়াতে লাভ কৰিব। এতিয়া মই অলৰেডি 20টা কইন ইয়াতে মোৰ একাউণ্টত জমা হৈছে। তাৰপিছত ডে 2ত আপোনালোকে 20টা কইন পাব। এনেকৈ 7 দিনৰ কাৰণে 20টাকৈ কইন লাভ কৰিব। তাৰপিছত ইয়াতে অপশ্যন আছে ইনভাইট ফ্ৰেণ্ডছ, ইনভাইট ফ্ৰেণ্ডছ কৰি আপুনি ইনকাম কৰিব পাৰে। তাৰপিছত উইন 300, লাকি স্পিন, লাকি উইন, এই প্ৰচেছকেইটা মই আপোনালোকক জনাই দিছোঁ। ইয়াতে ইনভাইট ফ্ৰেণ্ডছত গৈ কিনে আপোনালোকে জানিব। ইয়াতে দেখা পাইছে ইয়াতে যদি আপোনালোকে 2টা ফ্ৰেণ্ড ইনভাইট কৰে তেতিয়াহ'লে 50 টকা ইয়াতে জিকিব পাৰিব আৰু এই এপৰ লিংকটো আপোনালোকে হোৱাটছএপত শ্বেয়াৰ কৰিব লাগিব। তাৰপিছত ইয়াতে আছে উইন 300, ইয়াতে 300 উইন কৰিবৰ কাৰণে আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে প্ৰথমতে 90 টকা 24 পইচা মোক ফিলিকিবৰ পৰা দিছে। বাকীখিনি মই ইয়াতে কালেক্ট কৰিব লাগিব আৰু কালেক্ট কৰাৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব লাগিব মই কৈছোঁ। আৰু ইয়াতে প্ৰথমতে এই এপটোৰ লিংকটো হোৱাটছএপত শ্বেয়াৰ কৰিব লাগিব আৰু তাৰ পৰা আপোনালোকে ইয়াতে ইনকাম কৰিব পাৰিব। তাৰপিছত ইয়াতে ওপৰত দেখা পাইছে ড্ৰ বুলি এটা অপশ্যন দেখা পাইছে আৰু এই অপশ্যনটোত ক্লিক কৰি আপোনালোকে প্ৰথমতে কি কৰিব, ইয়াতে আপোনালোকে দেখা পাইছে 40 পইচা, 37 পইচা আৰু 26 পইচা। ইয়াৰে যিকোনো এটা আপোনালোকে স্পিন কৰি কিনে জিকিব পাৰিব আৰু এই পইচাটো মেইন একাউণ্টত ইয়াতে জমা হ'ব। প্ৰথমতে কি কৰিব লাগিব, এই এপটোৰ লিংকটো 2টা হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰিব লাগিব আৰু হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰাৰ পিছত ইয়াতে যি 90 টকা 24 পইচা আছে তাতে যি আপোনালোকৰ ড্ৰ হয় সেইখিনি ইয়াতে এড হ'ব আৰু এই ড্ৰ যিটো অপশ্যন আছে এইটো প্ৰত্যেক 1 ঘণ্টাৰ মূৰে মূৰে আপোনালোকে ইউজ কৰিব পাৰিব। তাৰপিছত ইয়াতে যি 100 টকা হ'ব সেই 100 টকা একচুৱেলি 24 ঘণ্টাৰ কাৰণে ইয়াতে ভেলিড হয়। 24 ঘণ্টাৰ আগতে এই 100 টকা কৰি কিনে এইটো উইথড্ৰ কৰিব লাগিব আৰু এইটো আপুনি ডেইলি 300 টকালৈ আপোনালোকে উইথড্ৰ কৰিব পাৰে। ইয়াতে ৰিডিম অপশ্যনটো ওপৰত দেখিছে, ৰিডিম কৰিবৰ কাৰণে পেটিএমত গৈ কিনে আপোনালোকে ইয়াতে ৰিডিম কৰিব পাৰিব। চ' প্ৰথমতে আপোনালোকৰ পেটিএম একাউণ্ট থাকিব লাগিব আৰু সেই পেটিএম একাউণ্টটো ইয়াতে লিংক কৰিব লাগিব। তাৰপিছত ইয়াতে লাকি স্পিন, চ' ইয়াতে আপোনালোকে স্পিন কৰি কিনেও ইয়াতে পইচা জিকিব পাৰিম। যেতিয়া পইচা নহয় ইয়াতে ৰেডমি K20 আছে, 100 পেটিএম কেছ আছে, এটা কইন আছে, ইয়াতে যিকোনো আপোনালোকে জিকিব পাৰিব। মই ইয়াতে দেখাই দিছোঁ। এতিয়া মই 50টা কইন ইয়াৰ পৰা জিকিছোঁ। চ' এনেকৈ আপোনালোকে ডেইলি ইয়াৰ পৰা জিকিব পাৰে আৰু এই কইনসমূহ ইয়াতে এড হৈ থাকিব। তাৰপিছত ইয়াতে দেখিছে লাকি উইন, চ' লাকি উইনত ক্লিক কৰিলে ইয়াতে কিছুমান স্ক্ৰেচ কাৰ্ড থাকিব। এই স্ক্ৰেচ কাৰ্ডৰ পৰা আপোনালোকে কিছুমান কইন পাব। এই কইনসমূহ আপোনালোকে পইচালৈ কনভাৰ্ট কৰিব পাৰিব। বন্ধুসকল ইয়াতে এটা অপশ্যন দেখিছে উইন 8888, চ' এই অপশ্যনত ক্লিক কৰিলে আপোনালোকে ইয়াৰ পৰাও কইন কালেক্ট কৰিব পাৰিব। চ' কেনেকৈ কৰিব ইয়াতে মই আপোনালোক দেখাই দিছোঁ। ইয়াতে 4টা বক্স আপোনালোকে পাব, ব্ৰঞ্জ, চিলভাৰ, গোল্ড আৰু ডায়মণ্ড। দেখাই দিছোঁ, এইটো হ'ল ব্ৰঞ্জ, এইটো হ'ল চিলভাৰ, এইটো হ'ল গোল্ড আৰু এইটো হ'ল ডায়মণ্ড। চ' এইকেইটা অ'পেন কৰিবলৈ প্ৰথমতে দেখা পাইছে ইয়াতে 5টা হোৱাটছএপ গ্ৰুপত আপোনালোকে এই এপটোৰ লিংকটো শ্বেয়াৰ কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে 8টাৰ পৰা 88টা কইনৰ ভিতৰত আপোনালোকে জিকিব পাৰিব আৰু এই চিলভাৰ বক্সটো অ'পেন কৰিবৰ কাৰণে এটা ফ্ৰেণ্ড ইনভাইট কৰিব লাগিব। তাৰপিছত গোল্ড বক্সটো অ'পেন কৰিবৰ কাৰণে ইয়াতে 3টা ফ্ৰেণ্ড ইয়াতে ইনভাইট কৰিব লাগিব আৰু যেতিয়া আপোনালোকে ডায়মণ্ড বক্সটো অ'পেন কৰিব তেতিয়াহ'লে 10টা ফ্ৰেণ্ড ইয়াতে ইনভাইট কৰিব লাগিব আৰু ইয়াৰ পৰাও আপোনালোকে কইন কালেক্ট কৰিব পাৰিব। আৰু এনেকৈ আপোনালোকে ডেইলি ক্লিপ ব্যৱহাৰ কৰি আপোনালোকে ঘৰতে বহি মোবাইলৰ জৰিয়তে ইনকাম কৰিব পাৰে। চ' তাৰ কাৰণে আপোনালোকে ডেইলি টাস্কসমূহ কমপ্লিট কৰিব লাগিব
আৰু এই এপটোৰ ইনকামসমূহ আপোনালোকে পেটিএমৰ জৰিয়তে ইয়াতে উইথড্ৰ কৰিব পাৰিব। ইয়াতে ওপৰত দেখা পাইছে ৰিডিম বুলি অপশ্যন দেখা পাইছে। এই ৰিডিমত গৈ কিনে আপোনালোকে ইয়াতে পেটিএম একাউণ্টটো আপোনালোকে এড কৰিব লাগিব আৰু তাৰপিছত ইয়াতে আপোনালোকে উইথড্ৰ কৰিব পাৰিব। ইয়াতে দেখা পাইছে মাই পেটিএম নম্বৰ এড। চ' ইয়াতে আপোনালোকে এড কৰিব লাগিব, পেটিএম নম্বৰটো এড কৰিব লাগিব। চ' এইটো আপোনালোকে ডেইলি 300, 1000, 10,000, 5,000লৈকে আপোনালোকে এইটো উইথড্ৰ কৰিব পাৰিব। গতিকে বন্ধুসকল, এইটোৱে আছিল ফ্লিকিপ এপটোৰ ডিটেইলছসমূহ। মই আপোনালোকক সকলোখিনি দেখাই দিলোঁ কেনেকৈ আপোনালোকে ঘৰতে বহি ডেইলি আপোনালোকে ইনকাম কৰিব পাৰিব আৰু এইখিনি উইথড্ৰ কৰিব পাৰিব। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেল আছাম ৱেবটো ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকৰ ওচৰত আকৌ লৈ আহিম এনেকুৱা নতুন এপৰ বিষয়ে। তেতিয়ালৈ ধন্যবাদ। জয় অসম।